এজন পুত্ৰই নিজৰ বৃদ্ধ দেউতাকক ৰাতি খানা খোৱাৰ কাৰণে এখন ভাল ৰেষ্টুৰেণ্টত লৈ গ'ল। আৰু খোৱাৰ সময়ত বৃদ্ধ দেউতাজনে কেইবাবাৰো খোৱা বস্তু নিজৰ কাপোৰত পেলালে। ৰেষ্টুৰেণ্টত থকা বাকী মানুহে তেওঁক ঘৃণা চকুৰে চাইছে, কিন্তু তেওঁৰ পুত্ৰ শান্ত হৈ বহি আছে। খোৱাৰ পিছত ল'ৰাজনে একো লাজ নকৰাকৈ বৃদ্ধ দেউতাকক বাথৰুমলৈ লৈ গ'ল। তেওঁ কাপোৰ চাফা কৰি দিলে, ফেচ চাফা কৰি দিলে, চশমা পিন্ধালে, তাৰ পিছত বাহিৰত আহিলে। সকলো মানুহ শান্ত হৈ চাই আছিল। তাৰ পিছত বিল দি দেউতাকক লগত লৈ বাহিৰত ওলাই গ'ল। তেতিয়া তাত ডিনাৰ কৰা বেলেগ এজন বৃদ্ধই তেওঁক মাত দিলে আৰু সুধিলে যে কি তোমাক লগা নাই, কি তুমি ইয়াত কিবা এৰি গৈছা? তেতিয়া তেওঁ ক'লে, নহয় ছাৰ, মই একো এৰি যোৱা নাই। বৃদ্ধজনে ক'লে, তুমি প্ৰত্যেক পুত্ৰৰ কাৰণে এটা শিক্ষা আৰু প্ৰত্যেক পিতাৰ কাৰণে এটা ভৰসা এৰি গৈছা। দৰাচলতে আমি আমাৰ বৃদ্ধ মা দেউতাক আমাৰ লগত বাহিৰত নিবৰ কাৰণে পচন্দ নকৰোঁ আৰু কওঁ যে আপুনিতো খোজকাঢ়িবই নোৱাৰে, আপুনি ঘৰতে থাকক, সেইটোৱে ভাল হ'ব। কিন্তু আপুনি পাহৰি গ'ল যে যেতিয়া আপুনি সৰু আছিল তেতিয়া আপোনাৰ মা দেউতাই আপোনাক কোলত উঠাই লৈ যায়। আপুনি ভাত খাব নোৱাৰে, নিজৰ হাতেৰে খুৱাই দিয়ে আৰু খোৱা বস্তু কৰিলে গালি নিদিয়ে, বৰং মৰমহে কৰে। পিছত যেতিয়া সেই মা দেউতাই বৃদ্ধ হোৱাৰ পিছত অশান্তি কিয় লাগে? মা দেউতা ভগৱান হয়, তেওঁক সেৱা কৰক আৰু মৰম দিয়ক, কাৰণ এদিন আপুনিও বৃদ্ধ হ'ব।